গুড মৰ্ণিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম দীপাৱলীৰ দিনা যদি আপোনালোকে এই 5বিধ বস্তু দেখে তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ আগমন ঘটিছে। ভাগ্যৰ দুৱাৰ খুলিব গৈ আছে আপোনাৰ জীৱনত। গতিকে জানো আহক সেই 5বিধ বস্তুনো কি। বাস্তুশাস্ত্ৰত এনে কিছুমান প্ৰাণীৰ কথা উল্লেখ আছে যিবোৰ দেখাটো শুভ বুলি ধৰা হয়। সাধাৰণ দিনত এইবোৰ দেখা স্বাভাৱিক নহয়, কিন্তু দীপাৱলীৰ দিনা এই বস্তুবোৰ দেখাৰ বিশেষ অৰ্থ আছে। প্ৰথমটো হৈছে এন্দুৰ। দীপাৱলীৰ দিনা এন্দুৰ দেখা শুভ বুলি কোৱা হয়। বিশ্বাস অনুসৰি দীপাৱলীৰ দিনা এন্দুৰ দেখিলে ধনৰ দেৱতা কুবেৰ প্ৰসন্ন হয় আৰু এনে জাতক জাতিকাৰ ওপৰত ধন বৰ্ষণ কৰে। ইয়াৰ উপৰি জীৱনত কষ্ট আৰু বাধা দূৰ হয়। দ্বিতীয়টো হৈছে মেকুৰী। ঘৰত মেকুৰীৰ আগমনক সম্পদ লাভৰ লক্ষণ বুলিও কোৱা হয়। সেয়েহে দেৱালীত মেকুৰীৰ আৱিৰ্ভাৱ লক্ষ্মীৰ আগমনৰ লক্ষণ বুলি গণ্য কৰা হয়। দীপাৱলীৰ নিশা মেকুৰীৰ আৱিৰ্ভাৱৰ ফলত মা লক্ষ্মীৰ আগমন হয় আৰু অনাগত দিনবোৰতো সম্পদ লাভৰ সম্ভাৱনা থাকে। ইয়াৰ লগতে দীপাৱলীত ফেঁচা আৰু বিচ্ছুৰ আৱিৰ্ভাৱো এক শুভ লক্ষণ বুলি কোৱা হয়। তৃতীয়টো হৈছে জেঠী। যদিও মানুহে কয় যে ঘৰত জেঠী থকা ভাল নহয়, কিন্তু যদি দীপাৱলীত জেঠী দেখা যায় ইয়াক শুভ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতে যদি উপাসনা গৃহৰ চাৰিওফালে জেঠী দেখা যায় তেন্তে ই অতি শুভ। এইটো অদূৰ ভৱিষ্যতে ধন পোৱাৰ লক্ষণ। যদি দেৱালীৰ নিশা ঘৰত জেঠী দেখা যায় তেন্তে ধৰি লওক যে মা লক্ষ্মীয়ে গোটেই বছৰটো আপোনাক আশীৰ্বাদ দিব। চতুৰ্থটো হৈছে কলা পৰুৱা। দীপাৱলীত ঘৰত কলা পৰুৱা দেখাটোও এটা অতি শুভ লক্ষণ। যদি ঘৰত সোণৰ সামগ্ৰী ৰখা ঠাইৰ পৰা কলা পৰুৱা ওলাই আছে তেনেহ'লে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে সোণৰ সম্পদ বৃদ্ধি হ'ব। একে সময়তে যদি পৰুৱাবোৰ ছাদৰ পৰা ওলাই আছে তেন্তে সোনকালেই ধন সম্পত্তি আৰু ভৌতিক বস্তু বৃদ্ধি হ'ব পাৰে। পঞ্চমটো হৈছে ফেঁচা। যদি আপুনি দীপাৱলীৰ নিশা ফেঁচা দেখা পায় ইয়াৰ অৰ্থ হৈছে যে মা লক্ষ্মী নিজেই আপোনাৰ ঘৰত প্ৰৱেশ কৰিবলৈ আহিছে। এয়া বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মীয়ে জ্ঞান, সৌভাগ্য, সম্পদ, স্বাস্থ্য আৰু সমৃদ্ধিক প্ৰতিনিধিত্ব কৰে। ই ঘৰৰ পৰা দৰিদ্ৰতা, বিভেদ, কাজিয়া, বিবাদ, দুৰ্ভাগ্য আদি আঁতৰ কৰে। ধন্যবাদ।